Hey guys, good morning and welcome back to my YouTube channel. আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' দিব ওলাইছো আৰু এতিয়া গৈ আছো এটা ঠাইত যেটো ঠাইত বহুত দিনৰ পৰা যাম বুলি ভাবি আজি সময় আহি গল যোৱাৰ গৈ আছো তাত ক'ত গৈ আছো গম পাব চাই থাকক ভিডিঅ'টো শেষৰলৈকে আৰু আহি পাই গলোহি আমাৰ আহিবলগীয়া থান মানে মৃত্যুঞ্জয় মন্দিৰত বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলো আৰু আজি আহি পাই গলো দেখাই যাম আপোনালোকক ভিডিঅ'টো শেষৰলৈকে চাই থাকক দোকানখনত আহিছো বন্তি গছমান লৈ লওঁ ওপৰত জ্বলাবৰ কাৰণে আপোনালোকক দেখাম তাৰ ভিতৰৰ পৰিৱেশটো অলপ চাই থাকক ভিডিঅ'টো লৈ ললো বন্তি তেন্তে বলক এতিয়া যাওঁ ওপৰত আঁতৰৰ পৰা দেখাই দিছো অলপ আৰু ইমান ডাঙৰ শিৱলিংগ ইয়াত বহুত দূৰৰ পৰা মানুহ আহিছে চাবৰ কাৰণে কিন্তু আমি এখন ডিস্ট্ৰিক্টৰে হৈ চাব আহিব পৰা নাই আৰু আজি আহিলো এতিয়া ওপৰত যাম ভিডিঅ' এতিয়া কৰিব দিম তেওঁ বুলি কওঁতে গম পাইছে কোন চাই থাকক ভিডিঅ' বাবাৰ ওচৰত সেৱা জনাই এতিয়া প্ৰসাদ লৈ ওলাই আহি গলো আৰু এটা টেনচন হৈ আছে কি জানেনে মানে কি হেলমেট মোৰ নাই বাইকত আহিছো যেহেতু হেলমেট মোৰ নাই এটাহে হেলমেট কিন্তু মোৰ নাই যাৰ কাৰণে পুলিচে ধৰে বুলি ভয়ত অলপ টেনচনত আছো বাৰু একো নাই ধৰিলে ধৰিব আৰু কথা নাই গৈ আছো এতিয়া ঘৰত একেবাৰে এতিয়া চিধা ঘৰত যাম আৰু ভিডিঅ'টো ইমানখিনিতে শেষ কৰিম চাই থাকিব ভিডিঅ'টো শেষৰলৈকে